हेलो फ्रेंड्स, आज डे टूले आपलोक स्वागतम जनाइছোঁ। आज डे टूत आमी प्रथमते এটা গা ধুবলৈ আহিছোঁ। গা ধুবলৈ আহিম আপোনালোকক ৰাফটিং কৰি থকা এটা দৃশ্য দেখুৱাম। আমি যেহেতু অলপ ভয় লগা কাৰণে ৰাফটিংটো কৰা নাই, বৰ্তমান নেক্সট বাৰ কৰিম। আৰু ৰাফটিঙৰ দৃশ্য দেখুৱাম, আপোনালোকক গা ধুই দেখুৱাম। আহক ডে টু ষ্টাৰ্ট কৰোঁ। লেটছ বিগিন। আমাৰ ৰাইজ গা ধুবলৈ গৈ আছে। পুৱাৰ পৰিৱেশটো চাওক আপোনালোকে। আপোনালোকে ইটো সাইডৰ পৰা আহিব পাৰে। ইটো সাইডৰ পৰা আহিলে এই নাও পাৰ কৰি আপোনালোকে এইটো সাইডে আহিব লাগিব। ক'ত ধুবাগে? এই আগত ধুবগে লাগিব। এই ইয়াত দ আছে নহয়। গা ধুব পৰা হ'ব নহয় চাইছে। আমাৰ বুকে চাই আছে গা ধুব পৰা হ'ব নহয় তাত। হা দ নেকি? সেই দেখিবলৈ পাইছে তেওঁলোকে ৰাফটিং কৰি আহি আছে। সেয়া দেখিছে পুৰা নাৱত ৰাফটিং কৰি আহি আছে। অঁ মাৰিছোঁ আহিছোঁ। অঁ ভিডিঅ' কৰি আছোঁ। অঁ ভিডিঅ' কৰি আছোঁ। অঁ অঁ সেয়া তেওঁলোকে আমাক ভিডিঅ' কৰিবলৈ ক'লে আৰু ভিডিঅ'টো দি দিম বাৰু তেওঁলোকক। দেখিছে নাই ৰাফটিঙৰ আনন্দ আপোনালোকেও ল'ব পাৰে। বগামাটিলৈ আহিব আৰু এনেদৰে আপোনালোকে ৰাফটিং কৰিব পাৰিব। হেল্ল' ফ্ৰেণ্ডছ, আমাৰ এতিয়া গা পা ধুই হৈ গ'ল। এতিয়া আমি পুনৰ আজি এতিয়া বজাৰ চজাৰ কৰিবলৈ ওলাই যাম। ডে টু যিহেতু বজাৰ চজাৰ কৰিবলৈ ওলাই গৈ আকৌ কিবা পিকনিকৰ কাৰণে খাদ্য সামগ্ৰী লৈ আহিমগৈ। টেমুলৈও যাম। সকলোখিনি চাবৰ কাৰণে আমাৰ লগত থাকিব বুলি আশা কৰিলোঁ। He's why I choose you.
আপোনালোকে ইয়াত থাকিব পাৰে আমি থকা কেম্পটো বগাপানীলৈ আহিলে আপোনালোকে ইয়ালৈ আহিলেই হ'ল আপোনালোকে জিপ লাইনিং কৰিব পাৰে হেল্ল' ফ্ৰেণ্ডছ আজি 2 নম্বৰ দিনৰ কাৰ্যসূচীলৈ আপোনালোকক স্বাগতম জনাইছোঁ এতিয়া আমাৰ পূৰ্ণগতিত কাম চলি আছে কোনে কি কৰি আছে আপোনালোক সকলোখিনি ধুনীয়াকৈ দেখুৱাব এয়া চাই লওক একে জেগা একে পৰিস্থিতি সুন্দৰ প্ৰাকৃতিক দৃশ্য নদী বৈ আছে ইয়াত এয়া পুনৰ আমাৰ আকৌ ডে 2টো ভাত বনি আছে এয়া সুভাষে কাম কৰা নাই আজি পাল মাৰি আছে কেলৈ পাল মাৰি আছে এইটো বুজাই দিয়া অলপ বুকে ইয়াত চব্জি কাটি আছে আজি 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 খানা স্পেচিয়েল কি আজি আজি চিলি ফিছ আছে আৰু আপোনাৰ ফিছ কাৰিও হ'ব আজি ঔটেঙা লগত ঔটেঙা জোল থাকিব লগত ঔটেঙা ইংৰাজীত এলিফেণ্ট এপল বুলি কয় ইংৰাজী এলিফেণ্ট এপল ইয়াত কিন্তু এলিফেণ্টটো পোৱা যায় ৰাতি 8টা বজাৰ পিছত আহিব লাগিব আৰু এলিফেণ্ট দেখাৰ পিছত আপোনালোক ঘূৰি যাব নাই সেইটো সন্দেহ আছে কিন্তু কাৰণ এইবিলাক চব জংঘলী এলিফেণ্ট আৰু পুনৰ আজি ডে 2ত আপোনালোকক মই পৰিৱেশটো দেখুৱাই দিছোঁ আৰু আজি আপোনালোকৰ কালি ৰাতি অলপ ভাগৰ লাগিলে আমি শুই থাকিলে কাৰণে দেখুওৱা নহ'ল আজি ৰাতি আপোনাৰ বন ফায়াৰৰ পৰা আদি কৰি তাতো কেনেদৰে আকৌ আমি পৰ্ক পুৰি খাম সকলোখিনি আৰু ইয়াৰ সুভাষিছৰ বাৰ্থডে কেনেদৰে কালি চেলিব্ৰেশ্যন কৰিলোঁ আৰু আজিও কৰিম সেইটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আজি গ্ৰেণ্ড চেলিব্ৰেশ্যন হ'ব বুলি কৈছে সুভাষিছে সেইটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু ৰাতি যিটো পৰিৱেশ সেইটো আজি আপোনালোকক পুনৰ আৰু টেণ্টত আমি কেনেদৰে শুওঁ কেনেদৰে আছিলোঁ এইকেইদিন সকলো আজি আপোনালোকক দেখুৱাম বুলি আশা কৰিলোঁ আৰু আপোনালোকক এতিয়া মাছটো দেখুৱাইছোঁ জিন্দা মাছ আছিলে জিন্দা মাছ এতিয়া কিন্তু ইয়াক মাছমৰীয়াজনে হত্যা কৰি আমাক খাবলৈ পঠিয়াই দিছে এইটো কি দামটো কি মাছটো এইটো কমল কাপ পদুম কাপ মানে আৰু কৈছে মাছৰ কণীও আছে এইটো বৰ সাংঘাতিক স্বাদিষ্ট বস্তু সেয়া নমস্কাৰ বন্ধুসকল আপোনালোক যে কৈছিলোঁ সন্ধিয়া পৰিৱেশটো ইয়াৰ দেখুৱাম বুলি ৰিজৰ্টখনৰ কেনেকুৱা হয় আমাৰ আপোনালোকে দেখিবলৈ পাইছে ইয়াত আমাৰ গ্ৰীণ টাৰ্ক এণ্ড এডভেঞ্চাৰৰ সহায়তে আমি আহিছিলোঁ ইয়ালৈ www.bogami.in চাৰ্চ কৰিলে পাব আৰু ইয়াৰ মানে সন্ধিয়া পৰিৱেশটো আমি যিহেতু আজি সন্ধিয়া আছোঁ প্ৰথম দিনা আপোনালোকক দেখুওৱা নাছিলোঁ আজি ছেকেণ্ড দিনাখন ইয়াৰ পৰিৱেশটো আপোনালোকক দেখুৱাই দিওঁ ভাবিলোঁ আপোনালোকে এতিয়া আন্ধাৰত দেখা নাপাব ইমান এই ছাইডৰ আপোনাৰ এইফালে নদীখনেই ছাইডে নদীখন বৈ গৈছে আৰু আপোনালোকৰ এইটো এটা টেণ্ট হাউচ ইয়াত আপোনালোকে ডিনাৰ কৰিব পাৰে ৰাতি আৰু এইটো আপোনাৰ ডাইনিং হল টাইপে আৰু তাৰপৰা এইখনটো আমাৰ গাড়ী দেখিছে আপোনালোকে তাৰপৰা আমি আজি 2টা টেণ্ট লৈছোঁ এই টেণ্টটো আপোনালোকে চাব পাৰে
এইবিলাক টেণ্ট ইয়াত আজি মই শুম এইটোত আমাৰ চোফাচিছত হ'ব এই দেখিবলৈ পাইছে তেনেকৈ টেণ্টত আপোনালোকে থাকিব পাৰে আৰু হৈ ছাইডত দেখিছে সেই ইয়াত বনফায়াৰ হৈ আছে তাত আমি অলপ পাছত গৈ ফূৰ্তি কৰিমগৈ আৰু এইটো কিটচেন আৰু এইবোৰ ওপৰত দেখিছে ৰৌপৱে পৰিৱেশটো চাওক আপোনালোকে সাউন্ড সিস্টেম ফিটিং হয়েছে চাউন্ড ফিটিং আছে নেকি আমি এটা কিমান দিব বেলেগ লাগে এটা চেলিব্ৰেশ্যন কৰিব গৈ আছোঁ আমাৰ বক্স মানে তাত লগাম মানে ওচৰত লগাম সেইকাৰণে মানে আমাৰ ভেড়া ব্যস্ত হৈ আছে চাউণ্ড ছিষ্টেম মেনেজমেণ্ট কৰাত দেখিবলৈ পাইছে কি সুন্দৰ পৰিৱেশ সৰু সৰু লেম্প এয়া ৰিজৰ্টখনত আৰু এইপিনে হাতী ওলায় সেইকাৰণে বৰ্তমান যাব নোৱাৰি ইয়াত এইবোৰ কাৰেণ্টৰ তাঁৰ দি থোৱা আছে ইয়াত এই আছোঁ ৰিজৰ্টখনৰ পৰিৱেশটো চাওক ইয়াৰ পৰা কি সুন্দৰ আপোনালোকেও আহিব পাৰে ইয়াত বগামাটিলৈ ইয়াত ধুনীয়াকৈ থাকি যাব পাৰে আপোনালোকেও আমাৰ বনফায়াৰ হ'ব ইয়াতে ন আৰু আজি চাগে আপোনালোকৰ ভিডিঅ'টো চাই মোৰ নিশ্চয় ভাল লাগিলে আৰু এই দুদিন যোৱা কাৰ্যসূচীত যিমানখিনি মই চেষ্টা কৰিব পাৰিলোঁ সিমানখিনি আপোনালোকক দেখুৱালোঁ আৰু যাতে আৰু এনেকুৱা ধৰণৰ ভাল ভিডিঅ' বনাব পাৰোঁ তাৰ বাবে মোক উৎসাহিত কৰিব আপোনালোকে আৰু মোৰ ভিডিঅ'টো যাতে বেলেগেও আহি ইয়ালৈ বগামাটিলৈ আহিব পাৰে সেইকাৰণে মোৰ ভিডিঅ'টো চাই আপোনালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ আৰু বেলেগকো জনাওক বগামাটিলৈ আহক ফূৰ্তি কৰক আমাৰ নিচিনাই কেম্পিং কৰক আৰু জীৱনৰ আনন্দ লওক ধন্যবাদ।